সময় গগৈ দুখীয়াক সহায় কৰি ভাল পায়, সেইটো কি সময় গগৈ ভুল হ'ব পাৰে নেকি? সময় গগৈ আৰ্তজনৰ কাষত থিয় দি ভাল পায়, থিয় দি আছে আৰু থিয় দি থাকিব, আৰু সেইটো কি সময় গগৈ ভুল হ'ব পাৰে নেকি? এইখন অসমতো যেন সময় গগৈক বাধা প্ৰদান কৰাৰ মানুহ আছে, যিগৰাকী সময় গগৈ মানুহক সহায় কৰি ভাল পায়। আজি সেইগৰাকী সময় গগৈক বাধা প্ৰদান কৰিলে আমাৰ এইখন অসমতে। আৰ্তজনক সহায় কৰিবলৈ যোৱা সময় গগৈক বাধা প্ৰদান কৰিলে, যাৰ কাৰণে সময় গগৈয়ে ৰাস্তাৰ কাষতে গাড়ীতে নিশা কটাব লগা হ'ল সময় গগৈ আৰু সময় গগৈ সেই দল। সময় দাদাই এটা কাম কৰি ভাল পায়, দুখীয়াক লোকক সহায় কৰি ভাল পায়, এইটো কিবা বেয়া কাম হ'ব পাৰে নেকি? আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। আৰু সময় গগৈক মানে সময় দাদাক কালিলৈ বা পৰহিৰ পৰা মই এটা ভিডিঅ' দেখি আছোঁ, কোৱা মানুহ থাকে যেন মানে ভাল কাম কৰিলেও বেয়া পায় আৰু বেয়া কাম কৰিলেওতো বেয়া ক'বই, সেনেকুৱা এটা মানুহ আছে দেই। মানে সময় দাদা ইমান ভালকৈ কাম কৰি আছে, এইটো মানে কোনেও নাজানে, কোনেও মানে হিংসা হিংসি আছে বাৰু, ইমান ডাঙৰ কাম কৰি আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু দাদাক এতিয়া এডভান্স জনাব লাগিব, সন্মান দিব লাগিব যে ইমান ভাল ভাল কাম কৰি আছে, গৰীব মানুহক আনক লোকক সহায় কৰি আছে, ঘৰ বাৰী বনোৱাই আছে। এনেকুৱা কোনোবা আছে নেকি? এনেকুৱা কোনো নাই, এনেকুৱা ভাল কাম কৰা কোনেও নাই। মইতো জানো সময় গগৈ ডাঙৰীয়াই প্ৰতি বছৰে এনেকুৱা কাম কৰি থাকিব আৰু ভালকৈ কাম কৰি যাব, কোনো বেয়া নাপায়, ঠিক আছে? এনেকুৱা ভাবোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ, যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী, ঠিক আছে? ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। সময় দাদাৰ বাবে কিন্তু ভিডিঅ'টো সময় দাদাৰ হ'ব, আৰু আপোনালোকে লাইক কৰি দিব। যদি সময় দাদাৰ ডাঙৰ ফেন হয়, ভাল পায়, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু মোৰ বাবে আপোনালোকে ভিডিঅ' চোৱাৰ বাবে থেংক ইউ, ধন্যবাদ বন্ধু বান্ধৱী। এনেকৈ ছাপোৰ্ট কৰি যাব, যেনেকৈ সময় দাদাক ছাপোৰ্ট কৰি গৈছে, মোক এনেকৈ সময় দাদাৰ বাবে মই আপডেট ভিডিঅ' আপোনালোকৰ মাজত আহি থাকিম। তো এটা বাইদেৱে কি কথা ক'লে, তো চাই ল'ব আপোনালোকে। সময় গগৈ দুখীয়াক সহায় কৰি ভাল পায়, সেইটো কি সময় গগৈ ভুল হ'ব পাৰে নেকি? সময় গগৈ আৰ্তজনৰ কাষত থিয় দি ভাল পায়, থিয় দি আছে আৰু থিয় দি থাকিব, আৰু সেইটো কি সময় গগৈ ভুল হ'ব পাৰে নেকি? এইখন অসমতো যেন সময় গগৈক বাধা প্ৰদান কৰাৰ মানুহ আছে, যিগৰাকী সময় গগৈ মানুহক সহায় কৰি ভাল পায়। আজি সেইগৰাকী সময় গগৈক বাধা প্ৰদান কৰিলে আমাৰ এইখন অসমতে। আৰ্তজনক সহায় কৰিবলৈ যোৱা সময় গগৈক বাধা প্ৰদান কৰিলে, যাৰ কাৰণে সময় গগৈয়ে ৰাস্তাৰ কাষতে গাড়ীতে নিশা কটাব লগা হ'ল সময় গগৈ আৰু সময় গগৈ সেই দলটিয়ে। সময় গগৈ এই বাধা প্ৰদান কৰা কাহিনীটি দেখাৰ পাছত এনেকুৱা ধৰণৰ মনলৈ ভাৱ উদয় হৈছে যে এতিয়াও যে খিলঞ্জীয়াৰ ওপৰত একাংশ লোকৰ শাসন একেই আছে। ৰাইজ, আপোনালোকে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, বানপীড়িত লোকৰ দুখ দুৰ্গতি দৰকাৰী নে, তাতকে আগত বাগানৰ নিয়ম নীতিৰ আগত দৰকাৰ? আপোনালোকে মোক সেইটো জনাবচোন। বিহুবৰ কমল চাপৰিত ঘৰ নিৰ্মাণৰ বানাক্ৰান্ত লোকৰ ঘৰ নিৰ্মাণৰ লক্ষ্য আছিলে সেই সময় গগৈ। নিশা গাড়ীত বাঁহৰ বোজা লৈ সময় গৈ উপস্থিত হয় সেই বিহুবৰ চাহ বাগিচাৰ গেটৰ সন্মুখত, কিন্তু ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে কৰ্তৃপক্ষই, সেইখন বাগানৰ কৰ্তৃপক্ষই। হয়তো সেই বাগানখনৰ কৰ্তৃপক্ষই নাজানে সময় গগৈ কোন, আৰু সময় গগৈয়ে মানুহৰ বাবে কেনেকুৱা ধৰণৰ কাম কৰি আহিছে, হয়তো সেইখন বাগানৰ কৰ্তৃপক্ষই নাজানে। নজানে যদি কিন্তু সেইটো অতিকে দুখৰ কথা, আৰু তেওঁক যে বাধা প্ৰদান কৰিলে সেইটো কিন্তু তাতোতকৈ দুখৰ কথা। ভয়ংকৰ দুৰ্যোগৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি যোৱা সময় গগৈৰ দৰে নিষ্ঠাবান মানৱ দৰদীজনক, বাগানৰ চৰ্দাৰ কেইজনক আপোনালোকে কি বুলি ক'ব? ইমান ধুনীয়াকে সময় গগৈ বুজাইছে, ইমান ৰাতিটো কিন্তু তেখেতক বহুৱাই থৈ দিলে সময় গগৈ, কিন্তু সময় গগৈ ইমান ধুনীয়াকে কৈছে যে মোক এক্সট্ৰা ভিআইপি ট্ৰিটমেণ্ট নালাগে, মই ৰিক্সাৱালাজনকো আপুনি বুলি কওঁ আৰু মন্ত্ৰীজনকো আপুনি বুলি কওঁ। কিন্তু ইমান ধুনীয়াকৈ তেওঁলোকক বুজাই কিবা লাভ আছে জানো? বুজাই লাভ নাই। যদি তেওঁলোকে বুজি পালেহেঁতেন হয়তো ৰাতি সেই মানৱ দৰ্জীজনক ইমান ৰাতিটো ইমান কষ্ট দি পেলাই এনেকৈ ৰখাই নথলেহেঁতেন, বাধা প্ৰদান নকৰিলে। যিমান ধুনীয়াকৈ সময় গগৈ বুজাই গৈছে, কিন্তু সেই হাফ পেণ্ট, হাফ চাৰ্ট আৰু জোতা পিন্ধি থকা সেই মানুহ কেইজনে জানো সময় গগৈ সেই বুজনিখিনি বুজি পাব? মই বোধহয় বুজি পোৱাটো খুব কম আশা, কাৰণ তেওঁলোকে যদি বুজি পালেহেঁতেন তেতিয়াহ'লে উৰে ৰাতি সেই সময় গগৈ আৰু সময় গগৈ দলটিক এনেকুৱা ধৰণৰ এটা কষ্টৰ সন্মুখীন হবলৈ হয়তো নিদিলেহেঁতেন। আজি সময় গগৈ সমগ্ৰ অসমে সমৰ্থন কৰে, সমগ্ৰ অসম নহয় অসমবাসীৰ বাহিৰৰ লোকেও আজি সময় গগৈক ভাল পায়, সময় গগৈক সমৰ্থন কৰে। কিন্তু সেইজন সময় গগৈক আজি এইখন অসমৰে এখন বাগানৰ কৰ্তৃপক্ষই কিন্তু চিনি নাপালে, এখন বাগানৰ কৰ্তৃপক্ষই কিন্তু সময় গগৈ ভাল কামখিনি হয়তো দেখা নাপালে, তেওঁ কৰিবলৈ যোৱা সেই ভাল কামখিনিতো যেন বাধা প্ৰদান কৰিলে। যি মানুহে মানৱতা বুজি নাপায় সেইবিলাক মানুহক ৰাইজ আপোনালোকে কওক, বুজাই কিবা লাভ আছে জানো? সময় গগৈ তেখেতক গাড়ীত বাঁহ লৈ যাবলৈ কৈছে, গাড়ীত বাদ দিয়কচোন, কান্ধত এটা বাঁহ লৈ তেখেতক যাবলৈ দিয়ক, পাৰিব নে নোৱাৰে? হয়তো নোৱাৰে।
তেওঁলোকে এইবোৰ বুজি নাপায় কিন্তু সময় গগৈ বুজি পায় যে মানুহৰ কষ্ট কি দুখ কি মানুহক কেনেকৈ এমুকুৰা মুখত সুখৰ হাঁহি বিৰিঙিব পাৰি সেইবোৰ কথা চেষ্টা কৰা এজন মানৱ দৰ্দী সময় গগৈ কিন্তু সেইখন বাগানৰ কৰ্তৃপক্ষই হয়তো সেইবোৰ কথা বুজি নাপায় বুজি পোৱা হলে আজি বানপীড়িত লোকৰ কাষত এটা থিয় দিবলৈ যোৱা আৰু এটা ঘৰ বনাই দিম বুলি সাহস দি পেলাই লক্ষ্যত উপনীত হবলৈ যোৱা সেইজন সময় গগৈ হয়তো সেইখন বাগানৰ কৰ্তৃপক্ষই বাধা প্ৰদান নকৰিলেহেঁতেন যদিহে তেওঁলোকৰ মানৱতা বুলি এটা গুণ থাকিলেহেঁতেন আজি সময় গগৈ যিমানেই ধুনীয়াকে তেওঁলোকক নুবুজাক লাগিলে কিন্তু তেওঁলোকে বুজি নাপায় তেওঁলোকে এইটো বুজাই দিলে যে তেওঁলোকে মানৱতাতকৈ কিন্তু তেওঁলোকৰ বাগানখনৰ নিয়ম নীতি ঊৰ্ধত সেইটো কথা প্ৰমাণ কৰি দিলেহেঁতেন যদি সময় গগৈ বেয়া কামৰ কাৰণে গ'লহেঁতেন বাধা প্ৰদান কৰাত আমাৰ কোনো আপত্তি নাছিলে কিন্তু আজি সময় গগৈ গৈছিলে কিয় বানাকান্ত লোকৰ কাষত থিয় দিছিলে ঘৰ সাজি দিবৰ কাৰণে বাঁহ লৈ গৈছিলে আজি সেইজন সময় গগৈ কিন্তু এইখন অসমত বাধা প্ৰদান কৰা মানুহ আছে কিন্তু সময় গগৈৰ লগত এটা কথা মনত ৰাখিব সেইখন বাগানৰ কৰ্তৃপক্ষই কৈছো সমগ্ৰ অসম আছে সময় গগৈক সাপোৰ্ট কৰা মানুহ সময় গগৈক সমৰ্থন কৰা মানুহ সমগ্ৰ অসম আছে কিন্তু সেইটো কথা সেই বাগানৰ কৰ্তৃপক্ষসকলে মনত ৰখাটো অতিকেই উচিত গোটেই অসমবাসীক মই এটা প্ৰশ্ন ক'বলৈ বিচাৰিছো সময় গগৈ গাড়ী ৰখাবলৈ ক'ত ইমান সাহস পালে মোক এক নম্বৰ প্ৰশ্ন সেইটো উত্তৰ মোক দিব লাগিব যোনে গাড়ী ৰখাইছিলে আৰু ক'ত চাহ বাগান মই এইবিলাক ঘণ্টা নাজানো তহঁতি যে সময় গগৈক যে গাড়ী ৰখাবলৈ সাহস পালি তহঁতি গাড়ী ৰখাছ তেখেতক মিছা কথা দি মিছা কথা কৈ পেলাই তহঁতি গাড়ী ৰখাছ দিনত গাড়ী যাব পাৰে ৰাতি গাড়ী যাব নোৱাৰে তাৰ পাছত সময় গগৈ গৈ পেলাই কাণত বাঁহ নি পেলাই নিজে কঢ়িয়াই সৰু সৰু ল'ৰা নি পেলাই বাঁহ কঢ়িয়াই তাত থৈ আহি দেখিছে তাত 3খন ট্ৰাক যাব পাৰে সময় গগৈয়ে এখাও মিছা কথা নাই কোৱা মই তহঁতক সুতমানীহঁতক মই সুধিছো আৰু এটা বগা এটা হাত পেণ্ট পিন্ধি আছে সুতমানীটো এইটো মেনেজাৰ হয় নে মালিক হয় নে তোৰ ৰায় মই তোক সুধিছো কথাত যে মই তোৰ ভিডিঅ'টো মই 26 মিনিট 27 ছেকেণ্ড মই চাইছো এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাইছো এই বগা যিটো হাত পেণ্ট পিন্ধি আছে নহয় ইয়াৰ কথা বেলেগ মানে ই বেলেগ এটা মোচনত কথা কৈ আছে এটা বহুত লেভেল দেখাই আছে এই সুতমানী বুলি কৈছো তোক মই সুতমানী তই বেছি লেভেল নৰখাবি তই অসমীয়া নে বঙালী নে ঘণ্টা অসমীয়া হলেও তোক মই দিম কেলা সুতমানী বঙালী হলেও পিটিম সুতমানী তই যিকোনো জাতিয়ে নহলেও কথা নাই ইয়াত সময় গগৈৰ কাৰণে মই জান দি দিম যেনেকে জুবিন দাৰ ক্ষেত্ৰত মই জানিব পাৰো 2 নম্বৰ সময় গগৈ ঢেৰ অসমত ইউটিউবাৰ আছে মই চবকে সন্মান কৰো কিন্তু মোৰ প্ৰিয় যেনেকে সময় গগৈ অসমতো ঢেৰ ছিংগাৰ আছে যেনেকে মোৰ জুবিন দা এই গতিকে মই কৈছো সময় গগৈক যদি আৰু যদি কোনোবা যদি এনেকে বাধা দিয় আৰু তহঁতৰ কথা দিগদাৰ আছে কিন্তু আৰু মই গোটেই অসমবাসীক কৈছো সময় গগৈক যে গাড়ীখন বাধা দিছে যে তেখেতৰ গাড়ীখন যে বাধা দিছে যদি আপোনালোকে এৰি দিয়ে নহয় আপোনালোকে প্ৰকৃত অসমীয়াই নহয় ইমান এটা ভাল কাম কৰি থকা অৱস্থাত যদি আপোনালোকে যদি সময় গগৈ কাষত যদি থিয়ই নহয় আপোনালোকে সময় গগৈ অনুৰাগীয়ে নহয় অনুৰাগী বাদ দিয়ক বাদেই দিলো মই আপোনালোকে অসমীয়াই নহয় আপোনালোকে প্ৰকৃত অসমীয়াই নহয় বুলি ক'লো মই আপোনালোকক যদি সময় গগৈয়ে চাই আছে মোক মাফ কৰিব কিন্তু মই আপোনাৰ ক্ষেত্ৰত যদি আপোনাক যদি কোনোবা কয় নহয় মই কাটি দিব পাৰিম এটা স্পষ্ট কথা ঘণ্টা কালো খাটি নকওঁ কিন্তু মোক খং উঠিছে দুখ লাগিছে ইমান এনেকুৱা এজন ব্যক্তিয়ে অসমৰ কাৰণে ইমান মানুহক সহায় কৰি আছে আগৰ পৰাই বহুত দিনৰ পৰাই তেখেতক যদি কোনোবাই বাধা দিয়ে নহয় মই কাটি দিম গেলা মোৰ চকমনি ওলাই গৈছে আজি সঁচা কথা কৈছো কিন্তু ৰাতি প্ৰায় মই যাক ভাল পাওঁ সঁচাকে ভাল পাওঁ ইয়াৰ বিহুবৰ চাহ বাগিচাত আমাৰ সময় মই কৈছো নহয় যেনেকে জুবিন দাৰ অনুৰাগী মই জুবিন দাক যেনে ভগৱান মানুহ নহয় সময় গগৈক মই সেনেকে মই ভাল পাওঁ কৰ্তৃপক্ষ আদেশত মানে বন্ধ কৰি থৈছিলে ইমান এটা ধুনীয়া কাম কৰি আছে তেখেতে ইমান এটা ধুনীয়া কাম কৰি আছে তেখেতক খিয়াল লাগিছে নেকি সুতমানী কেইটা কৈছো যিসকল চাহ বাগানত যিবিলাকে যে বাধা দিছে আৰু যিসকল ওচৰত আছে যিসকলৰ ঘৰ বনাবলৈ গৈছে আপোনালোকে যদি তেখেতলোকৰ ওপৰত যদি ব্যৱস্থা ল'ব নোৱাৰে আহিলে সময় গগৈ ডাঙৰীয়া মই আপোনালোক মানুহে নহয় বুলি কৈ দিম মই ৰাতিটো আছিলে
কাৰণ ৰাতিপুৱা আপোনালোকৰ ৰাতিপুৱা আমি ক্ষেত্ৰত প্ৰায় তেখেতলোকে 9টা কাম 10টা কৰিবলৈ বজাত গৈছে আমি গম পাইছো। আপোনালোকক আমি সহায় কৰিবলৈ গৈছে গম পাইছো যে ইয়াত যদি আপোনালোকে যদি মাত নেমাতে কোনে মাত মাতিব অকল আপোনালোককে কোৱা নাই কেতিয়া অসমবাসীয়ে সময় গগৈক চিনি পায় কেতিয়া অসমবাসীয়ে ভাল পায় মইতো সম্পূৰ্ণ জানো সেই গতিকে কেতিয়া অসমবাসীক মই ক'বলৈ বিচাৰিছো সময় গগৈৰ কাষত আপোনালোকে এতিয়া থিয় দিব হ'ল যেনেকে তেখেতে অসমৰ কাৰণে কান্দি আছে যেনেকে কাম কৰি আছে তেখেতৰ লগত আমি যদি যোগদান দিব নোৱাৰো তেখেতক যদি আমি তেখেতৰ কাষত যদি আমি থিয় হ'ব নোৱাৰো আমি মানুহ হৈ জীয়াই থাকি একো লাভ নাই সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ইয়াৰ ওপৰত যিকেইটা যে এইবিলাক কাম কৰিছে তেখেতলোকৰ ওপৰত যদি ব্যৱস্থাটো ল'ব নোৱাৰে আপোনালোকে অসমীয়া নহয় মই লাষ্টত এটাই ক'ম সময় গগৈ দা বুলি কৈছো মই মোতকৈ ডাঙৰ হ'ব সেই গতিকে মই কৈছো আপোনাৰ যদি কোনোবাই যদি অপমান যদি কৰে কেতিয়াও সহ্য কৰা নহ'ব যেনেকে জুবিন দাক যদি কোনোবাই এনেকে অপমান কৰে তেনেকে